নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি শাওণ মাহৰ চতুৰ্থটি সোমবাৰ আৰু চতুৰ্থটি সোমবাৰত মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত গহপুৰৰ যি ভোলাগুৰি অঞ্চলৰ ভোলা থানত আৰু তাৰ গোটেই সামগ্ৰিক পৰিৱেশটোলৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম আৰু আপোনালোকে চাই থাকিব, কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এইভাগে হৈছে ঐতিহ্যমণ্ডিত ভোলাগুৰি ভোলা থান আৰু এই থানৰ এটা ঐতিহ্য আছে, পৰম্পৰা আছে আৰু এই থানখন আজিৰ পৰা প্ৰায় বহু বছৰ আগতে ইয়াতে স্থাপিত হৈছিল আৰু বৰ্তমান আধুনিকতাৰ নিৰ্মাণৰ অৱস্থাত এই থানভাগ আছে আৰু এটা সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজত মই আছোঁ। আৰু যিহেতু মই আহিছোঁ সেইটো কাৰণে মই আপোনালোকক লৈ আহিব বিচাৰিলোঁ এই থানখনলৈ। আৰু ইয়াতে শাওণ মাহত যথেষ্টখিনি ভক্তৰ ইয়াতে সমাগম হয়। অকল শাওণ মাহতে নহয়, বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈ ভক্তসকলৰ সমাগম ঘটে আৰু তাৰ সামগ্ৰিক পৰিৱেশটো লৈ মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকে চাই থাকিব, কেনে পালে জনাবলৈ নাপাহৰিব। যোৱা বছৰ দিছিলোঁ, অকণমান অসুবিধাৰ কাৰণে আজি ইয়াত থানালৈ লৈ আহিলোঁ। যোৱা বছৰ ক'ত দিছিল? যোৱাবাৰ আমাৰ খেৰণি গেট শিৱ মন্দিৰলৈ দিছিল। তাত দিছিলে? হয়। আপোনাৰ নাম? মোৰ নাম সঞ্জু সোণা, শিৱপুৰ গাঁও। বিশপ শিৱৰ বাহন হয়, সাৰগুৰু। আৰু এইভাগ এইটো আমাৰ যি ভোলা স্থান অৱস্থিত যি শিৱ মন্দিৰ আছে তাতে আহি আগবালে আৰু মন্দিৰভাগ নিৰ্মীয়মান অৱস্থাত আছে। চৰকাৰেও কিছু সহযোগিতা আগবঢ়াইছে আৰু বিশেষকৈ ৰাইজৰ গাঁঠিৰ ধনেৰে কিন্তু মন্দিৰভাগৰ যি আন্তঃগাঁথনি নিৰ্মাণ হৈছিল। মই ইয়াত ভোলাগুৰি স্থিত যি শিৱ মন্দিৰ, সেই শিৱ মন্দিৰৰ দৃশ্য বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। এটা সঁচাকৈ ক'ব লাগিব এটা সুন্দৰ পৰিৱেশ আৰু মই গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, আৰু এইফালে এভাগ বিষ্ণু মন্দিৰ বহু পুৰণিতে ইয়াতে স্থাপন হৈছিলে আৰু তাৰ গোটেই পৰিৱেশটো মোৰ ইউটিউব চেনেলৰ দৰ্শকসকলক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি জে শিৱ শম্ভু নামত এটা লাইক কৰিব। আৰু এই যে একদম ভোগ বনি আছে, এজন দাদাই ইয়াতে বনাই আছে। মোৰ লগত এজন আছে, তেখেতে জোৰ দিছে আৰু তেখেতৰ লগতে ময়ো লাগি আছোঁ আৰু বহুত কামে আগবাঢ়িছে, হৈ আহিছে আৰু ধুনীয়া লাগিব। আৰু দেখিছে গহপুৰ নগৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান ভিতৰতে হ'ব ভোলাগুৰিৰ পৰা যি জ্যোতি উদ্যান আছে, জ্যোতি উদ্যানৰ পৰা প্ৰায় 2.5 পৰা 3 কিলোমিটাৰমান সোমালেই এই মন্দিৰভাগ আপোনালোকে পাব পাৰিব। আৰু বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে মন্দিৰভাগ। আৰু এয়া দেখিছে, এইটো এইফালে এভাগ গম্বুজ আৰু বৰ্তমান এটা নিৰ্মীয়মান অৱস্থাত আছে মন্দিৰভাগ। আৰু যেতিয়া মন্দিৰভাগ হৈ উঠিব নিশ্চিতভাৱে ইয়াত এক ধুনীয়া
পৰিৱেশে বিৰাজ কৰিব এইটো ঘৰ কোন জেগা মাগুন মাগুন গহপুৰ মাগুনি আপোনালোক ইয়াতে ইয়াত মন্দিৰত আহিছে হয় আৰু শাওনৰ শেষ মাহ বুলি হয় কিমানজনমান আহিছে আমি ল'ৰা ছোৱালী আহিছে 3টা হয় আৰু ডাঙৰ 3টা হয় মানে এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে আগতে আহিছে সৰুৰ পৰা গোলাখানা আহোঁ আপোনাৰ লগত জড়িত এজন ব্যক্তি আছে যিহেতু মন্দিৰটো বৰ্তমানৰ নিৰ্মীয়মান অৱস্থাত আছে আৰু এইজন ব্যক্তি যিটো এইভাগ যিভাগ গম্বুজ দেখিছে তেওঁ নেতৃত্বতে ইয়াতে নিৰ্মাণ হৈছে কওক অভিজ্ঞতা প্ৰথম নে আগতে এনেকৈ প্ৰথম আপোনাৰ নামটো শ্ৰী যাদৱ দাস আৰু ইয়াৰ কোনো মানে হেৰি নহয় মানে কিবা বুলি কয় নিজস্ব আইডিয়াত কৰিছে গোটেই কাম ইয়াত কোনো ইঞ্জিনিয়াৰ নাই ইঞ্জিনিয়াৰ বাবা বাবা ইঞ্জিনিয়াৰ এওঁলোকৰ নেতৃত্বতে এই মন্দিৰভাগ নিৰ্মাণ হ'বলৈ গৈ আছে চাওক এটা মহান কাম কেনেধৰণে সমাপন হয় তেওঁলোকে যথেষ্ট ত্যাগৰ ফলত এওঁলোকৰ যথেষ্ট কষ্টৰ ফলত আজি এই মন্দিৰভাগে এই পৰ্যায় পাইছে প্ৰথম আৰম্ভণি কেনেধৰণে হৈছিলে মানে ওপৰৰ তলৰ ভাগ হৈ আছিলে আপুনি ওপৰৰ ভাগত আপুনি ওপৰৰ ভাগ আইডিয়া নিজৰ আমাৰ মাজতো যথেষ্ট প্ৰতিভা আছে এই প্ৰতিভাখিনি আমি মানে আমাৰ নিজস্ব স্থানতে আবদ্ধ নাৰাখি আমি এওঁলোকক উলিয়াই নিব লাগিব আৰু তেনেকুৱা এক মানসেৰে মোৰ ইউটিউব চেনেলটো আন এটা অনুষ্ঠান অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ সেই অনুষ্ঠানটোৰ এটা নাম হ'ব নামটো ইতিমধ্যে মানে চিন্তা চৰ্চা কৰি থকা হৈছে বাৰু সপ্তাহত এটা দিন এনেকুৱা এটা বিশেষ কাৰ্যসূচী ইয়াতে হ'ব যাকে নহওক দেখিলে আমাৰ মাজতো মানে যথেষ্ট প্ৰতিভা আছে ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে ধন্যবাদ আৰু এই মন্দিৰ গোটেই মন্দিৰভাগ এই বাবাই যথেষ্ট কষ্ট স্বীকাৰ কৰি ইয়াতে কিবা প্ৰতিপালিত কৰিছে বুলি ক'লে ভুল নহ'ব এইকাৰণে যিহেতু মই ইয়াত প্ৰত্যক্ষদৰ্শী বা এই মন্দিৰভাগৰ লগত আজি মই প্ৰায় প্ৰত্যক্ষ পৰোক্ষভাৱে যেনেকৈ নহওক আজি প্ৰায় 5 বছৰ 6 বছৰ আগৰ পৰা জড়িত হৈ আছোঁ আহোঁ ভাল লাগে আৰু যে বাকীখিনি বাবা কওক ইয়াতে কামবিলাক কেনেধৰণে হৈ উঠি আছে আমাৰ ইয়াৰ কাম হৈছে চব ৰাইজৰ পৰাই হৈ আছে ৰাইজৰ ওচৰত যাব লাগিব তাৰ চিমেণ্ট বিচাৰিব লাগিব তাৰ ৰোড বিচাৰিব লাগিব কাৰোবা বালি বিচাৰিব লাগিব চব ৰাইজৰ পৰাই চৰকাৰৰ পৰা হোৱা নাই এয়ে ক'লে যে ৰাইজৰ অনুদানে আগবাঢ়িছে আহক আগবাঢ়ি যাওঁ এনেদৰে নিৰ্মীয়মান অৱস্থাত আছে মন্দিৰভাগ ইতিমধ্যে বৰ গম্বুজভাগ হৈছেগৈ ধুনীয়া পৰিৱেশ হ'ব যেতিয়া মন্দিৰভাগ একদম ধুনীয়াকৈ হেৰি হৈ উঠিব তেতিয়া সঁচাকৈ বৰ এটা ধুনীয়া সৌন্দৰ্য বহন কৰিব ধুনীয়া গছ গছনি আছে প্ৰায় মাটিতে অলপ হেৰি কৰি দিওঁ ধূপটো মাটিতে দিব পাৰিবা জ্বলাই লওক মন্দিৰটো জ্বলাই লওক একদম ধুনীয়াকৈ ভিডিঅ' এটা লৈছে বন্ধ মাত্ৰ অকণো সকৈ দিয়ক সকৈ নালাগে এইখিনি পানী দোকান দোকান কৰিব লাগিব নাই আপোনালোকৰ আশীৰ্বাদত ইয়াতে এভাগ বেলপুলি ৰোৱাও সৌভাগ্য ঘটিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিহেতু এইটো শাওণ মাহৰ চতুৰ্থী সোমবাৰ সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে দেশ তথা বিশ্বৰ কল্যাণ হওক তাৰ বাবে যাতে ভগৱন্তই শিৱ বাবে সকলোকে শক্তি